মই প্ৰথমতে নিজৰ দলকে ধন্যবাদ দিছোঁ, দলৰ নেতাসকল, কৰ্মীসকলক আৰু সদৌ ছাত্ৰ সন্থা, BJS-CPM, NDP প্ৰগ্ৰেছিভ আৰু বিভিন্ন দল সংগঠনক যিসকলে মোৰ প্ৰাৰ্থিত্বক সমৰ্থন জনাইছে আৰু তেওঁলোকে সমৰ্থন জনোৱাৰ লগে লগে কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিটো ৰাজনৈতিক বাতাবৰণ সেইটো সলনি হৈ গ'ল। চুবনকাটা মোৰ অতি চিনাকি ঠাই। এই অঞ্চলত বহুতবাৰ মই বাগানপাৰা চুবনকাটা বুলি কৈছোঁ। বাগানপাৰা মোৰ চিনাকি মই আগৰ পৰা আহি থাকোঁ। এই অঞ্চলৰ পৰা সদায় ভোট পাওঁ আমাৰ দল সংগঠনে যেতিয়া ইলেকশ্যন খেলে। এতিয়া আগন্তুক নিৰ্বাচন যথেষ্ট মানে ইণ্টাৰেষ্টিং হ'ব। কোন কোন দলে কি কি ইছ্যু লৈ পেলাই নিৰ্বাচনত আগবাঢ়ি আহিছে এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও চবৰে যিটো স্থিতি আৰু ভূমিকা খুব ইণ্টাৰেষ্টিং হৈ যাব পাৰে। আটাইতকৈ ইণ্টাৰেষ্টিং হ'ব কোকৰাঝাৰ, কাৰণ ইয়াৰ চিটিং MP নৱকৰণীয়া আছিল। তেওঁৰ 3টা প্ৰতিশ্ৰুতি প্ৰধানতে আছিল। এটা হ'লে BTC ভংগ কৰা, কৰিব নোৱাৰিলে। BTCৰ পৰা গাঁও কৰ্তন কৰা, কৰিব নোৱাৰিলে। অবৈধ অস্ত্ৰৰ বিৰুদ্ধে যুদ্ধ কৰা, কৰিব নোৱাৰিলে। তো সকলো ক্ষেত্ৰতেও বিফল হ'ল। যাৰ কাৰণে নৱকৰণীয়াৰ নাম আজি হয়তো বেছি উৎসাহিত নহ'ল। BJP আৰু AGPৰ সহায় লৈ পেলাই জিকি যোৱাৰ এটা সপোন দেখিছে। আচলতে BPF কিমান পাৰ্চেণ্টেজ ভোট পাব সেইটো ৰাইজে জানে, কিন্তু তেওঁ সদায় BJP আৰু AGPৰ নাৱত ভৰি দিয়ে জয়ী হ'ব খুজিছে। কিন্তু আমি যিটো দেখিছোঁ ইয়াত খুব বেছি BJPও হোৱা নাই মানুহ, আৰু AGP বহুত দিন এই অঞ্চলটো এৰি থকাৰ কাৰণে AGPৰ প্ৰভাৱো নাইকিয়া হৈ গৈছে। সেইকাৰণে BPF আমাৰ সন্মুখত প্ৰত্যাহ্বান ইমানখিনি দিব লাগিছিল, দিব নোৱাৰিল। UPPLৰ স্থিতি আজিৰ দিনত চবতকৈ ওপৰত, আৰু কংগ্ৰেছ দলেও কেণ্ডিডেট দিব বিচাৰিছে। তেওঁলোকেও আজি দলটো পুনৰ আকৌ ভেটি স্থাপনৰ কাৰণে ইলেকশ্যন খেলিবলৈ ওলাই আহিছে। কাৰণ জিকিবৰ কাৰণে খেলিছে বুলি মই ধৰিব নোৱাৰোঁ। সেইকাৰণে জনগণৰ ৰাইজ UPPLৰ সপক্ষে ভোট দিব। খুব ডাঙৰ মাৰ্জিন নহ'লেও আমি ভাল মাৰ্জিন লৈয়ে জয়ী হ'ব পাৰিম, এইটো বিশ্বাস আমাৰ আছে। এতিয়া কি ইছ্যু লৈ আপুনি ৰাইজৰ মাজত? আমাৰ স্পষ্ট, আমি কোনো কাকো লোকধাক কৰি পেলাই নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই। আমি বিচাৰোঁ বড়ো সমস্যাৰ স্থায়ী সমাধান। NDFB 2005 চনৰ পৰা শান্তি আলোচনাত বহি আছে, এইটো সমাধান নাই। আমি একে সময়তে বিচাৰোঁ, মই MP হিচাপে যেনিবা জিকিও যদি যাওঁ, অসমৰ সমস্যা হিচাপে আলফা সমস্যাও আছে। এই আলফা সমস্যাৰ স্থায়ী সমাধানৰ কাৰণেও মই মাত মাতোঁ। কাৰণ অন্যান্য যিবোৰ সমস্যা আছে সন্মুখত, যিবোৰ আহিব, যেতিয়ালৈকে আহিব, প্ৰতিটো সমস্যাৰ কাৰণে মই মাত মাতি যাম। সেইটো আমাৰ মূল লক্ষ্য। এটা হ'ল যে দুৰ্নীতি। ইয়াৰ বৃহৎ অংকৰ দুৰ্নীতি চলি আছে BTC। এইটো খেগে কৈছে, আমি কোৱা কথা নহয়। আৰু ইয়াৰ কোনো দুৰ্নীতিৰ ওপৰত তদন্ত নহয়। ঠায়ে ঠায়ে RTI মাৰি পেলাই বহুত ইঞ্জিনিয়াৰে লকআপত যাব লগা হৈছে, BDO লকআপত যাব লগা হৈছে। এইবিলাকতো এটা প্ৰমাণ আছিল দুৰ্নীতি যে হৈছে, কিন্তু ইয়াৰ ওপৰত কোনো তদন্ত নহয়। সেইকাৰণে ইয়াৰ দুৰ্নীতিৰ ওপৰত তদন্ত কৰাও আমাৰ এটা উদ্দেশ্য। তদন্ত কৰাব লাগিব, এই বিষয়ে মই মাতি নিশ্চয়। আৰু এই অঞ্চলত বসবাস কৰা সকলো জাতিগোষ্ঠীৰ মাজত এটা বিশ্বাস, পাৰস্পৰিক বিশ্বাস আৰু আস্থা গঢ়াই আনি পেলাই স্থায়ী শান্তি স্থাপন কৰাটো আমাৰ লক্ষ্য। আনফালেদি বানপানী গৰা খহনীয়া আছে, ইণ্ডাষ্ট্ৰীৰ কাৰণে এটা উচিত বাতাবৰণ তৈয়াৰ কৰিব লাগে। ইয়াত বন সম্পদ, নদ নদীৰ সম্পদ, এইবিলাক ভালকৈ যাতে আমি ইয়াৰ পৰা ৰেভিনিউ আৰ্ণ কৰিব পাৰি, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। BTC বৃহৎ এটা বিফলতাটো হ'ল যে আগ্ৰামা মহিলাৰী নিজে স্বীকাৰ কৰিছে, ইতিমধ্যে 23টা বিল, তেওঁ কৈছে 23টা, কিন্তু এতিয়া 27টা বিল। 23টাৰ ভিতৰত কিছুমানে ৰুলছ এণ্ড ৰেগুলেশ্যন, গভৰ্ণৰৰ চহী নোপোৱাৰ কাৰণে আইন হোৱা নাই আজিলৈকে। BTC আজি আইনবিহীন এটা ব্যৱস্থা, এইটো আগ্ৰামা মহিলাৰী নিজে স্বীকাৰ কৰি গৈছে। তেনে ক্ষেত্ৰত ক'ত সফলতা তেওঁলোকে ক'ব পাৰে বা দেখুৱাব পাৰে? ছাৰ, আপচৈ বড়োলেণ্ডত দাবী কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিত বড়ো অবৰৰ এটা ৰাজনীতি চলিছে। এই ক্ষেত্ৰত আপুনি সেইসকলৰ অবৰৰ ওপৰত ভোট কেনেদৰে আনিম বুলি ভাবিছে?
বড়ো অবৰৰ ৰাজনীতি এতিয়া কোকৰাঝাৰত নাই। এইটো অনা হৈছিল বিহৰ এটা ছাত্ৰ, আৰু আজি চব জনগোষ্ঠীয়ে বুজি পাইছে যে এটা সমস্যা যেতিয়া জ্বলি থাকে বা জ্বলন্ত হৈ থাকে, ইয়াৰ সমাধান নোহোৱালৈকে শান্তি আনিব নোৱাৰে। এইটো নৱসৰণীয়া এটা আৱেগিক পৰিস্থিতি তৈয়াৰ কৰি পেলাই ৰাজনৈতিকভাৱে এইটো বিৰাট ডাঙৰ এটা পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। কাৰণ এনেকুৱা বড়ো অবৰৰ ৰাজনীতি কৰা স্থায়ী কোনোদিন হ'ব নোৱাৰে। তো এইবাৰে তেওঁৰ ৰাজনীতিৰ যাত্ৰাটো তেওঁ যদি দৃষ্টিভংগী সলনি নকৰে, তেতিয়া হয়তো এইবাৰে ৰাইজে বিদায় দিব। আৰু এনে ক্ষেত্ৰত মই ভাবিছোঁ যে বড়ো অবড়ো কোনো বড়ো ব্যক্তিয়ে বা অবড়ো ব্যক্তিয়ে নিজাকে নাভাবে। কোনোবা মবিলাইজ কৰিলেহে মানে এইটো হৈ যায়, বা কোনোবা ক'লেহে ক'বলৈ দিলেহে হৈ যায়। তো এইটো নহ'ব যেন লাগে। আৰু আমাৰ যথেষ্ট পৰিৱৰ্তনটো আমি দেখিবলৈ পাইছোঁ। মই এইকাৰণে ৰাইজক বিশ্বাস দিব বিচাৰিছোঁ যে মুছলমান ৰাইজ বা বেংগলী ৰাইজসকলে আজি কেব বা NRCৰ বিষয়ে যথেষ্ট চিন্তিত। আমি কৈছোঁ যে কোনো প্ৰকৃত ভাৰতীয় নাগৰিক যাতে বঞ্চিত নহয়, তাৰ কাৰণে আমি যুঁজি যাম। আৰু অন্যান্য শৰণীয়া জনগোষ্ঠী আছে, ৰাজবংশী আছে, অসমীয়া ভাষী বহুত ৰাইজ আছে, তেওঁলোকৰ যিটো সমস্যা, এই সমস্যাবিলাক আজি আমি জানো যে বিদেশী সমস্যা খুব ডাঙৰ সমস্যা, কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি নকৰাকৈ আমি প্ৰকৃত বিদেশীক চিনাক্ত কৰিব লাগে, বহিষ্কাৰ কৰিব লাগে। তাৰ কাৰণে আমিও মাত মাতি আহিছোঁ। কেবৰ যেতিয়া বিতৰ্কৰ সৃষ্টি হৈছিল, আমাৰ সদৌ বড়ো ছাত্ৰ সমুদায় সদায় এই আন্দোলনত যোগদান কৰিছিল। তেনে ক্ষেত্ৰত বড়ো অবৰৰ ৰাজনীতি ইয়াত চলিব। নাটযোগী সন্মিলনে আপোনালোক সমৰ্থন কৰিছিল?